নমস্কাৰ, মই দিনাশ্ৰীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ চেনেলত নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব। সদায়ৰ দৰে আজিও ৰাতিপুৱাৰ কামখিনি কৰি লৈছোঁ ভণ্টিৰ কাৰণে আৰু এইফালে বনাইছোঁ ডিম এটা আমলেট কৰিছোঁ। ভণ্টিয়ে স্কুললৈ খাই যাবলৈ এয়া বনাই ল'লোঁ আৰু এইফালে কালি ৰাতি ভাত খোৱা নহ'ল কাৰণে মই ভাত খাই ল'লোঁ। ডিম একণহে পৰিলে দেই মোৰ ভাগত। এতিয়া পিছে 10টা আৰু মই গা পা ধুইও আজৰি হ'লোঁ। এতিয়া দিনটো কি কৰোঁ দেখাই যাম, আপোনালোকেও চাই যাব ভিডিঅ'টো শেষলৈকে। এইফালে ভাজি বনাবৰ কাৰণে দাংবডি আলু কাটি লোৱা হ'ল। এইফালে পিঁয়াজ ৰেডি আৰু এইফালে এয়া ধুই লোৱা হৈ গ'ল। ঘৰতো চাউল শেষ হ'ব হ'ল, সেইকাৰণে এয়া উলিয়াই আছে ভঁৰালৰ পৰা দেউতাহঁতে। এইফালে মই তিয়াই লৈছোঁ ৰাজমাহ আৰু ৰাজমাহৰ লগত কি দিম পিছত গম পাব, এতিয়াই নেদেখোঁ। এয়া সেউজীয়া আৰু কমলা ৰঙত কি হয় ধৰিব পাৰিছেনে বাৰু আপোনালোকে? এতিয়া দি লৈছোঁ তেল অলপ কমকৈ দিছোঁ অকণমান। তাৰপাছতে শুকান জলকীয়া দুটা দি লৈছোঁ। তাৰপাছতে দিছোঁ পিঁয়াজখিনি। তেলো গৰম হৈ পিঁয়াজখিনি অকণমান লৰাই লওঁ আৰু এইফালে প্ৰয়োজন অনুসৰি দিছোঁ হালধি অকণমান লাগিব। আৰু এইফালে দিছোঁ অকণমান নিমখ, সোৱাদ অনুসৰি দিব। আৰু এইফালে দেখিছেনে পিঁয়াজখিনি ৰঙচুৱা বৰণৰ হৈ গ'ল। এইখিনি দি তাৰপিছত ভালদৰে লৰাই লৈছোঁ। অলপ লৰাই লোৱাৰ পাছতেই আমি ঢাকনিৰে ঢাকি দিম এতিয়া। আৰু আনফালে জুইত ৰেডি হৈ আছে দাংবডি আলু ভাজি। মাজতে আমি ঢাকনখন আঁতৰাই লৰাই ল'ম আৰু ইয়াত কি দিয়া হৈছে গম পাইছেনে? কোমলীয়া ৰঙালাও আৰু কোমলীয়া জাতিলাওৰ বাকলি। এনেদৰে খাই পাইছেনে জনাব। কম তেল দিয়াৰ কাৰণে মাজে সময়ে লৰাই আছোঁ। সেইফালে অলপ লাগি ধৰিছে। জুইটো অলপ কম কৰি আৰু অলপ থাকিবলৈ দিওঁ সিজালৈকে। এতিয়া আহিছোঁ বাৰীলৈ আৰু সেইদিনাখন যে দেখাইছিলোঁ ভোট জলকীয়া, তাৰে এটা ছিঙি লৈ যাওঁ আমটেঙা দিবৰ কাৰণে। এইটো দেখিছেনে কিবাই খাই পেলাইছে, এইটোকে লৈ যাওঁ। এইফালে আমাৰ আমৰ চাটনি ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে দেখিবলৈ কমেণ্ট কৰি জনাব দেই। এতিয়া ভাতৰ লগত খোৱাৰহে কথা আৰু। এতিয়া কাম বনবোৰ কৰি আজৰি হ'লোঁ আৰু এতিয়া এফালে যাম বুলি ভাবিছোঁ। যাবলৈ হ'লে ছোৱালী মানুহৰ এটা প্ৰব্লেম থাকেই, কাপোৰ বিচাৰি নাপায়। যিমান কাপোৰেই নহওক কিয় কাপোৰ বিচাৰি নাপায় ন। এতিয়া মই কিবা এটা উলিয়াই লওঁ আৰু ভাত পানী খাই যাম বুলি ভাবিছোঁ। এইফালে মই কাপোৰ উলিয়াই ল'লোঁ, এটা কটনৰ টপ আৰু এইফালে চপচিপা অৰ্ডাৰ দিয়া এটা পেণ্ট। এই পেণ্টটো পিন্ধিবলৈ বহুত কোমল হয়, পিন্ধিবলৈ ভাল লাগে, সেইকাৰণে প্ৰায় মই এইটোকে পিন্ধি যাওঁ আজিকালি কিনাৰ পৰা। এইফালে ককায়ো ভাত খালে আৰু মোৰ ভাত ৰেডি হ'ল। এয়া ভাত, দাংবডি ভাজি, আম টেঙা আৰু এয়া অথনি বনাইছিলোঁ যে সেয়া, আৰু এইফালে পিটিকা। এতিয়া মই খাই লওঁ। এয়া মই ৰেডি হৈ ওলাই আহিলোঁ আৰু ইমান গৰম পৰিছে। ৰ'দটো ওলোৱা নাই যদি বহুত গৰম পৰিছে, সেইকাৰণে এইটোৱে কমফৰ্ট পাইছোঁ দেই পিন্ধি পেলাই। পাতলাও হয় আৰু এয়া ওলাই মই ৰেডি হৈ আহিছোঁ। মোৰ লগৰজনী যাব লগত, তাইৰ লগতে যাম একেলগে আৰু গৈ থাকোঁতে দেখাই যাম কি ক'ত যাওঁ। এইফালে আমি ধুনীয়া প্লেচ এটা পালোঁহি, চাওকচোন চবফালে। এইফালে দেখিছেনে কিমান ধুনীয়া শাৰী শাৰীকৈ গছবিলাক আছে আৰু এই চাইডে চাব দেই, এইফালে চবফালে বাগান। ইয়াৰ পৰা আমি আগলৈ যামগৈ, ৰাস্তাটোৱেদি আগলৈ গৈ থাকিম। দেখিছেনে কিমান ধুনীয়া। আমি বাগানৰ মাজেৰে ৰাস্তা এটাই গৈ আছোঁ। ৰাস্তাটো বহুত ধুনীয়া হয়, চবফালে বাগান আৰু ইফালে মানুহে বহি আছে, মানে কিবা খাইছে, কাম কৰি থকা মানুহ হয়। আৰু এইফালে খেতি কৰিবৰ কাৰণে দেখিছেনে কিমান ধুনীয়াকৈ কৰি থৈছে। ইয়াত চাগে চাহ পুলি লগাব নিশ্চয়, নহ'লে কিবা খেতি কৰিব চাগে, গম নাপাওঁ আৰু এইফালে গৈ আছোঁ মাজতে চাওকচোন, এইফালে ৰঙা ৰঙা ফুলবোৰ কিমান ধুনীয়াকৈ ফুলি আছে। কিনাৰতে কিবা হয় দেই, ইয়াত খেতিয়ে কৰিবলৈ সাৰ প্ৰস্তুত কৰিছে নেকি, তেনেকুৱা নিচিনাই লাগিলে। কেঁচুসাৰ এনেদৰে প্ৰস্তুত কৰা দেখিছোঁ বাৰু, কিন্তু কি হয় ইমান সঠিককৈ নাজানো।
আৰু ইফালে আমি গৈ আছোঁ, একা বেকা ৰাস্তাৰে গৈ আছোঁ দেই। বাগানৰ মাছখিনিও বহুত ধুনীয়া। আৰু সন্মুখত মন কৰিছেনে ৰেল এখন গৈ আছে, আমিও ৰেল লাইন পাৰ হ'ম আৰু। বেছি দীঘল নহয়, পিছে ছুটি শেষেই হ'ল গৈ। আৰু ইফালে আমি গৈ গৈ লগৰজনীৰ ঘৰো পালোহি। এয়া তাই সোমাইছে আৰু সিহঁতৰ ঘৰো পালোহি। এয়া আমি গোটেইগালে কাৰ্টুন চাই চাই বহি আছোঁ। আমি তিনিজনী ওলাই আহিলোঁ এতিয়া অলপ ফুৰিবলৈ। দেখিছেনে কিমান চিঞৰ বাখৰ কৰি আছে সিহঁত দুজনীয়ে। এইফালে বাগানৰ মাজে মাজে দেই, বাগানৰ মাছ আৰু এইফালে আছে ঘৰ। আমি অলপ ফুৰি লওঁ। সিহঁতৰ ঘৰৰ পৰা বহুত দূৰে আহিলোঁ, ভাগৰো লাগিছে, অলপ ৰৈ লৈছোঁ দেই এইখিনিতে। আৰু দেখিছেনে ইমান ধুনীয়া লাগিছে এইফালে। সিহঁতৰ ঘৰত চাহ তাহ খাই আহিলোঁ যদিও আহি পেলানি আকৌ দোকানত বহিয়ে ল'লোহি। ঘৰ আহিও পালোহি আৰু এতিয়া বৰষুণ পেলাইছে, কিনকিনীয়া বৰষুণ পেলাই আছে। এতিয়া ভাবিলোঁ অলপমান ৰেষ্ট লৈ লওঁ, আকৌ লগ পাম আৰু অলপমান কামো আছে কৰি ল'ম লগতে। এতিয়া 6টা বাজিবই হ'ল আৰু ভাবিলোঁ ভিডিঅ'টো দীঘলীয়া নকৰোঁ আৰু কিমান দীঘলীয়া হ'লে বেয়াও লাগে ন চাই, সোনকালে শেষ হোৱাটোৱে লাগিছে, নহ'লে আমনি পায় মানুহে। আৰু এইখিনিতে ভিডিঅ'টো এণ্ড কৰোঁ বুলি ভাবিলোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে এতিয়া বাই বাই।